নমস্কাৰ সানৰাইজ পিগ ফাৰ্ম চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া এজনী হেমচিয়াৰ এই পোৱালি দিছে। টোটেল 12টা দিছিলে, এটা মৰিলে। এতিয়া বৰ্তমান 11টা আছে। টোটেল পিগ ৰেটৰ দিন মোটামুটি 35 দিনমান হৈছে। গ্ৰোথটো মোটামুটি ঠিকেই আছে, ভালেই। দানা চানা খালে, এতিয়া মাকৰ গাখীৰ খাই আছে। কাৰোবাক যদি পোৱালি লাগে কণ্টেক্ট কৰিব পাৰে। মোৰ নম্বৰটো হৈছে 7002196822। এটি নম্বৰত কল কৰিলে আপুনি বুকিং কৰিব পাৰিব পোৱালি আমি ৰেট কৰিছোঁ 3500 টকা। বহুত আমাৰ 4000 4500 এনেকৈ পোৱালি বেচে, কিন্তু আমি ইমান হাই ৰেটত পোৱালি নেবেচোঁ, কাৰণ যিখিনি ধৰক উপযুক্ত বুলি ভাবোঁ আমি সেইখিনি দামী বহুত আমাক নালাগে। আমি পোৱালিত 3500 টকাত বেচোঁ। ৱেট আপোনাৰ 10 to 15 কেজিৰ ভিতৰত হ'ব। 10 পৰা 15 কেজিৰ ভিতৰত আপোনাৰ ৱেট আহিব। এতিয়া আৰু টাইম লাগিব, সিহঁতক মোটামুটি আৰু 15-20 দিনমান লাগিব। 15-20 দিনমানটো লাগিব চাগে। চাব সুন্দৰ চেহেৰা হৈছে। বৰ্তমান আমি ষ্টাৰ্টাৰ ফিড খুৱাইছোঁ 2000। কাৰোবাক যদি পোৱালি লাগে কণ্টেক্ট কৰিব পাৰিব, ভাল ব্ৰিড হয়। আমি অযথা বহুত দাম কৰি বহি নাথাকোঁ। 3500 টকা পাৰ পিগলেট। এইবিলাক বনাইছিলোঁ ৰেষ্ট্ৰিকশ্যন কাৰণে, এতিয়া আৰু কাম বাকী আছে। তলত আপোনাৰ ইয়াতে হেৰি হ'ব, প্লেট বহিব। এইবিলাকৰ সন্মুখৰ ফালে দৰ্জা বহিব, এইবিলাক দৰ্জা আহিব ইয়াতে। জাষ্ট ট্ৰায়েল এটা কৰিছোঁ আৰু মানে আপোনাৰ বহুতে কয় যে এইটো কৰিলে মানে এডভান্টেজ এডভান্টেজ মানে বহুতে কৈ আছেতো, তো সেইকাৰণে ভাবিছোঁ ট্ৰাই কৰি চাওঁ। তো মই ইয়াতে 10জনী গাহৰি ৰাখিব পাৰিম। তো যদি ধৰক ফলপ্ৰসূ হয় তেতিয়াহ'লে পিছলৈ আৰু বঢ়াব পাৰিম। জাষ্ট ট্ৰায়েল এটা কৰিছোঁ। ইয়াতে আপোনাৰ সন্মুখৰ ফালে দৰ্জা হ'ব, ইফালে দৰ্জা হ'ব আৰু সিফালে দৰ্জা হ'ব। মাজত ষ্টেপ বহিব। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ নিপুল লাগিব পানীৰ কাৰণে। এইখিনি তাৰমানে মই ইফালে ৰুম বনাই দিলোঁ, ইফালে আপোনাৰ হেৰিটো বনালোঁ। চাওঁচোন কেনেকুৱা হয়। বহুত কৈ আছে, বহুতে ভালখিনি কৈছে, কিছুমানে বেয়া কৈছে। তো চাওঁ, নিজে কৰি চাওঁ ৰিজাল্টটো কি হয়, আপোনালোকো জনাম আমি। এইজনী গাহৰি ৰিং কৰা হৈছে, টচ হ'ব আৰু। ঠিক আছে, ধন্যবাদ। পোৱালি লাগিলে কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ।